হেল্ল' বন্ধুসকল, অসমত 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। আজি প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা অনুসৰি এই তালিকাৰ পৰা কৰ্তন হৈছে প্ৰায় 4,78,992 গৰাকী ভোটাৰৰ নাম। এই খবৰ আপোনাৰ নামৰ সৈতে জড়িত হয় নেকি? ভিডিঅ'টো শেষলৈকে চাওক। নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা অনুসৰি বিভিন্ন কাৰণত লাখ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হৈছে। ইয়াত মৃত্যু হোৱা ভোটাৰ, স্থান পৰিৱৰ্তন কৰা ভোটাৰ, দুবাৰ নাম থকা ভোটাৰ আদি কাৰণ উল্লেখ কৰা হৈছে। বন্ধুসকল, এই খবৰ অতি গুৰুত্বপূৰ্ণ, কাৰণ যদি আপোনাৰ নাম এই খচৰা তালিকাত নাথাকে তেন্তে আপুনি 2026 নিৰ্বাচনত ভোট দিব নোৱাৰিব। সেইবাবে সকলো ভোটাৰে নিজৰ নাম নিশ্চিতভাৱে পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। যদি আপোনাৰ নাম ভুলকৈ কৰ্তন হৈছে, ভয় পাব নালাগে। খচৰা তালিকাৰ পিছত আপত্তি দাখিল কৰাৰ সুযোগ থাকে। আপুনি BLO বা নিৰ্বাচনী কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে। অনলাইন মাধ্যমে আপত্তি দাখিল কৰিব পাৰিব। প্ৰয়োজনীয় নথি দাখিল কৰি নাম পুনৰ সংযোজন কৰিব পাৰিব। যদি আপোনাৰ নাম সঁচাকৈ কৰ্তন হৈছে, তেতিয়াহ'লে আপুনি 22 জানুৱাৰীলৈ দাখিল কৰিব পাৰিব দাবী আৰু আপত্তি। আৰু 2 ফেব্ৰুৱাৰীৰ ভিতৰত দাবী আৰু আপত্তি একেবাৰে নিষ্পত্তি হ'ব। তো এতিয়া মই আপোনালোকক দেখুৱাম যে ভোটাৰৰ নাম কেনেকৈ চেক কৰিব, কোনটো ৱেবছাইটত যাব লাগিব। আপুনি প্ৰথমতে গুগলত চাৰ্চ কৰিব CO আছাম। CO আছাম চাৰ্চ কৰাৰ লগে লগে ইয়াতে খোল খাব চিফ ইলেক্ট্ৰেল অফিচাৰ আছাম। ইয়াতে আপুনি ক্লিক কৰিব। তাৰপিছত এনেকুৱাকৈ এটা পেজ খোলা যাব। ৱেবছাইটটো বহুত প্ৰব্লেম দি আছে, সেইকাৰণে অলপ সময় লাগিব। এনেকুৱাকৈ অহাৰ পিছত আপোনালোকে ইয়াতে চাব ইয়াৰ অফ ৰিভিজন 2026, ৰোল টাইপ ড্ৰাফ্ট ৰোল 2026 এইটো থাকিব। ডিষ্ট্ৰিক্ট আমাৰ বৰপেটা দিলোঁ। তাৰপিছত এছেম্বলি কনষ্টিটিউৱেঞ্চি আপোনাৰ সমষ্টি কোনটো হয়, বৰপেটা আমাৰ বৰপেটা হয়, বৰপেটা দিলোঁ। আপোনাৰ যদি বেলেগ হয় বেলেগ দি দিব। তাৰপিছত কেপচা, ইয়াতে আৰু আগতে কেপচাটো চাৰ্চ কৰি ল'ব QCCF9Y দিয়াৰ পিছত ইয়াতে চাওক, চব আপুনি য'ত এই ভোটটো দিয়ে তাৰ সেইটো কেন্দ্ৰৰ নাম আছে, ইয়াতে স্কুলৰ নাম। আপোনাৰ সেই স্কুলৰ নামটো চাৰ্চ কৰি দিব। আমাৰ স্কুলৰ নাম দিলোঁ 711 নং বেচিমাৰী LP স্কুল। আমি এটা ডাউনলোড কৰিলোঁ, দুইটা একেলগে ডাউনলোড কৰিব পাৰিব। এটা ডাউনলোড কৰিলোঁ, ইয়াতে এইটোত ডাউনলোডত ক্লিক কৰিব। চাওক এতিয়া ডাউনলোড হৈ আছে, ষ্টেটাছ প্ৰগ্ৰেছত আছে। ছাকচেছ হোৱাৰ লগে লগেই তাতে দেখুৱাব এতিয়া 00 আছে। অলপ সময় অপেক্ষা কৰক, ডাউনলোড হৈ আছে। চাওক ডাউনলোড হৈছে। তাৰমানে এইটো এনেকুৱাকৈ দেখুৱাইছে, মানে মোৰ মোবাইলত অলৰেডি ডাউনলোড কৰাই আছে আৰু মই ডাউনলোড আৰু কৰি আছোঁ। ডাউনলোড এগেইন মাৰি দিলোঁ। চাওক ইয়াতে PDFটো শ্ব' কৰিছে। এই PDFটো অ'পেন কৰি এতিয়া চাব পাৰিব, এনেকৈ আহি গৈছে। এতিয়া আপোনাৰ নামটো ইয়াতে দেখুৱাব। আপুনি আপোনাৰ ঘৰ নম্বৰ, চিৰিয়েল নাম্বাৰ অনুসৰি আপুনি নিজৰ নামটো চাব পাৰিব। এই তথ্যটো সকলো ভোটাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মোৰ পেজটো ফ'ল' কৰি ৰাখিব। ইউটিউবত যদি চাই আছে আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্টত লিখক আপুনি আপোনাৰ নাম চেক কৰিব পাৰিলে নে নাই। ধন্যবাদ।